Hello friend, welcome back to my YouTube channel. So friend আপোনালোকৰ মাজত লৈ আহিছো পুনৰবাৰ আন এটা নতুন ভিডিঅ'। চাওক আজি ভিডিঅ'টো আৰম্ভ কৰিছো। So friend ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছো, যদিহে আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি অল নোটিফিকেশ্যন চাওক আজি ভিডিঅ'টো আৰম্ভ কৰিছো। So friend প্ৰথম কথা ইতিমধ্যে গ্ৰেড 4 যেটো অলৰেডি এক্সামটো হৈ গৈছে, সেই সম্পৰ্কে মই আপোনালোকক এতিয়া গ্ৰেড 3 সম্পৰ্কে মই আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যেকে জেনেৰেল নলেজৰ তৰফৰ পৰা। চাওক আজি প্ৰথম যেটো কুৱেশ্যন আছে কুৱেশ্যনটোৰ বিষয়ে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। সো প্ৰথম কুৱেশ্যনটো আছে কাক অসমীয়া ব্যাস বুলি কোৱা হয়। এটা চাৰিটা অপশ্যন দি আছে এ বি চি ডি। এটা এক নম্বৰ আছে শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন বি আছে ৰাম সৰস্বতী, অপশ্যন চি আছে শ্ৰী মাধৱদেৱ, অপশ্যন ডি আছে অনন্ত কন্দলী। ইয়াৰ অপশ্যন বি ৰাম সৰস্বতী এইটো হৈছে আপোনাৰ শুদ্ধ উত্তৰ ৰাম সৰস্বতী। ফ্ৰেণ্ডসকল 2 নম্বৰ কুৱেশ্যনটো আছে মেডাম মেফিল উৎসৱটো কোনটো দিনত উদযাপন কৰা হয়। সো ফ্ৰেণ্ডসকল ইয়াতো চাৰিটা অপশ্যন দি আছে। এক নম্বৰ আছে এ বি চি ডি, এটা চাৰিটা অপশ্যন দি আছে। সো ফ্ৰেণ্ডসকল ইয়াৰ শুদ্ধ উত্তৰটো মই আপোনালোকক কৈছোঁ। এক শুদ্ধটো অপশ্যন চি 31 জানুৱাৰীত মেডাম মেফিল উৎসৱটো উদযাপন কৰা হয়। সো ফ্ৰেণ্ডসকল আপোনাৰ নিশ্চয় দেখিছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক হয়তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। সো ফ্ৰেণ্ডসকল আপোনাৰ নিশ্চয় দেখিছে ইয়াৰ অপশ্যনটো হৈছে 31 জানুৱাৰীত হৈছে যে মেডাম মেফিল উৎসৱটো উদযাপন কৰা হয় 31 জানুৱাৰীত। 3 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্ব পৰিৱেশ দিৱস কেতিয়াৰ পৰা পালন কৰা হয়। সো ফ্ৰেণ্ড এটা চাৰিটা অপশ্যন দিয়া হৈছে এ বি চি ডি। সো ফ্ৰেণ্ডসকল এটা নিশ্চয় দেখিছে এটা আপোনাৰ কুৱেশ্যনটো আছে বি নম্বৰ আছে 5 জুন 1972 চনত বিশ্ব পৰিৱেশ দিৱসটো পালন কৰা হয়। সো ফ্ৰেণ্ডক আপোনাৰ নিশ্চয় দেখিছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপোনালোকে সম্পূৰ্ণভাৱে ভালকৈ চাব। এইবিলাক কুৱেশ্যন এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ফ্ৰেণ্ডসকল 4 নম্বৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় পৰিৱেশ আদালত আইন কিমান চনত গৃহীত হয়। সো ফ্ৰেণ্ড এটা চাৰিটা অপশ্যন দিয়া আছে এ বি চি ডি। এক নম্বৰ অপশ্যন এ আছে 1995, বি নম্বৰ আছে 1960, চি নম্বৰ আছে 1972, ডি নম্বৰত আছে 1980। সো ফ্ৰেণ্ড ইয়াৰ প্ৰথম যেটো অপশ্যন হৈছে 1995 চন, এইটো হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। ইয়াৰ এনসাৰটো হৈছে এ অপশ্যন এ, এনসাৰটো হৈছে 1995ত ৰাষ্ট্ৰীয় পৰিৱেশ আদালত আইন গৃহীত হয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল যে এটা আপোনাৰ দেখিছে অপশ্যন এ বি চি চাৰিটা আছে প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি। সো ফ্ৰেণ্ডসকল ইয়াৰ প্ৰথম আপোনাৰ এনসাৰটো হৈছে প্ৰধানমন্ত্ৰী। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। সো ফ্ৰেণ্ডসকল আপোনাৰ নিশ্চয় দেখিছে এইটো বহুত এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন। সো ফ্ৰেণ্ডসকল আপোনাৰ কুৱেশ্যনবিলাক সম্পূৰ্ণভাৱে ভালদৰে চাই যাব। ফ্ৰেণ্ডসকল তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে ভাৰতৰ আমদানি হোৱা দ্ৰব্যৰ ভিতৰত অধিক খৰচ হোৱা দ্ৰব্যবিধ হ'ল কি। সো ফ্ৰেণ্ড ইয়াৰ প্ৰথম অপশ্যন আছে এ সাগৰ, বি আছে লৌহ আৰু তীখা, চি আছে কপাহ আৰু ডি আছে অপশ্যন খনিজ তেল। সো ফ্ৰেণ্ডসকল ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ডি অপশ্যন খনিজ তেল। ভাৰতৰ আমদানি হোৱা দ্ৰব্যৰ ভিতৰত অধিক খৰচ হোৱা দ্ৰব্যবিধ হ'ল খনিজ তেল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসম ৰাজ্যিক পৰিবহণ কিমান চনত আৰম্ভ হৈছিল। সো ফ্ৰেণ্ডসকল ইয়াতে চাৰিটা অপশ্যন দিয়া আছে এ বি চি ডি। আপোনাৰ নিশ্চয় এ আছে 1947 চনত, বি আছে 1970, চি আছে 1952 চনত, ডি আছে 1954 চনত। সো ফ্ৰেণ্ডসকল ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে বি 1970 চনত অসম ৰাজ্যিক পৰিবহণ আৰম্ভ হৈছিল। সো ফ্ৰেণ্ডসকল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক আপোনাৰ সম্পূৰ্ণভাৱে কুৱেশ্যনবিলাক চাই যাব। তাৰ পিছৰ কুৱেশ্যন কোনখন মহাদেশত নীল নদী আছে। প্ৰথম অপশ্যন এছিয়া, তাৰ দ্বিতীয় অপশ্যন আছে আমেৰিকা, তাত আছে দক্ষিণ আমেৰিকা, তাত আছে ডি আছে আফ্ৰিকা। সো ইয়াৰ সম্পূৰ্ণ হৈছে ডি আফ্ৰিকা, সম্পূৰ্ণভাৱে আফ্ৰিকা। ফ্ৰেণ্ডসকল এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে পৃথিৱীৰ গভীৰ মহাসাগৰখনৰ নাম কি। সো ফ্ৰেণ্ড ইয়াত চাৰিটা অপশ্যন দিছে এ বি চি ডি। সো ফ্ৰেণ্ডসকল ইয়াৰ আপোনাৰ নিশ্চয় দেখিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক আপোনালোকে ভালদৰে মনত ৰাখিব। প্ৰশান্ত মহাসাগৰ। তাৰ পিছৰ কুৱেশ্যনটো দেখিবলৈ পাইছে অসমৰ প্ৰধান জাতীয় উৎসৱ কি। এটা আছে বিহু,
ঈদ, দুৰ্গা পূজা, ৰাস উৎসৱ। চ' ফ্ৰেণ্ডসকল ইয়াৰ প্ৰথম যিটো অপশ্যন এ সেইটো হৈছে বিহু। এইটো সম্পূৰ্ণ শুদ্ধতৰ অসমৰ জাতীয় উৎসৱ বিহু। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদন অসমে কিমান চাহ যোগান ধৰে। চ' ফ্ৰেণ্ডসকল এটা চাৰিটা অপশ্যন দিয়া আছে এ, ভি, চি, ডি। এ নম্বৰ আছে প্ৰায় 51%, ভি নম্বৰ আছে প্ৰায় 53%, চি নম্বৰ আছে প্ৰায় 55%, ডি নম্বৰ আছে প্ৰায় 58%। চ' ফ্ৰেণ্ডসকল ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে এ, প্ৰায় 51%। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদন অসমে কিমান চাহ যোগান ধৰে? 51% চাহ যোগান ধৰে। চ' ফ্ৰেণ্ডসকল এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে সম্পূৰ্ণভাৱে এইটো ভিডিঅ' চাব।